জিলা সমিতিৰ উদ্যোগত আজি মুৰকং চেলেক্ট কৃষ্টি ভৱনৰ প্ৰাংগণত আমি ড্ৰাগছ বিৰোধী বিশাল নাগৰিক সভা আমি অনুষ্ঠিত কৰা হয়। এই নাগৰিক সভাত আমি বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা আমি শিক্ষক সমাজ আৰু বিভিন্ন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকল আৰু বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল বিভিন্ন বিশিষ্টসকল আৰু গাঁও প্ৰধানসকল আৰু প্ৰশাসনিক মুৰব্বীসকলক আমি আমন্ত্ৰণ জনোৱা হৈছিল। আৰু আজিৰ এই নাগৰিক সভাত আমি এটা সিদ্ধান্তত আমি উপনীত হৈছোঁ আৰু ড্ৰাগছ বিৰোধী ড্ৰাগছ নিৰ্মূলকৰণৰ কাৰণে ড্ৰাগছ বিৰোধী এক কোঅৰ্ডিনেশ্যন কমিটি আজি গঠন কৰা হয়, য'ত থাকিব বিভিন্ন বিদ্যালয়ৰ অধ্যক্ষসকল থাকিব, মহাবিদ্যালয়ৰ অধ্যক্ষসকল থাকিব, পুলিচ প্ৰশাসন থাকিব, বিডিপি থাকিব, গাঁও প্ৰধান থাকিব আৰু বিভিন্ন আমাৰ জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়া থাকিব আৰু বিভিন্ন আমাৰ ব্যৱসায় প্ৰতিষ্ঠানৰ বিষয়ববীয়া থাকিব, বিভিন্ন আমাৰ ছাত্ৰ ছাত্ৰীৰ মেডিচিন থাকিব আৰু জাৰ্নেলিষ্ট মিডিয়া পাৰ্চন থাকিব। আজিৰ এই সভাত গঠন কৰা এই কোঅৰ্ডিনেশ্যন কমিটিয়ে অনাগত সময়ত প্ৰতিখন গাঁৱৰ পৰা আমি ড্ৰাগছ নিৰ্মূলৰ কাৰণে আমি ঐক্যবদ্ধ হৈ আমি যুঁজ দিবলৈ আমি আগবাঢ়ি যাম। কেৱল আমি সভা সমিতি পাতি আমি এই ড্ৰাগছ নিৰ্মূলৰ কাৰণে আমি আগবাঢ়ি নাযাম। আপোনালোকে দেখিছে যে জনায়ত ভয়াৱহতা ড্ৰাগছ সেৱনৰ সংখ্যা বাঢ়ি গৈছে আৰু অত্যন্ত দুখৰ বিষয় যে ৰিহেব চেণ্টাৰৰ সংখ্যা বাঢ়িছে। ৰিহেব চেণ্টাৰ বঢ়াত আমাৰ আপত্তি নাই, কিন্তু এটাৰ পিছত আন এটা ৰিহেব চেণ্টাৰ বাঢ়িছে। এইটো আমাক প্ৰমাণিত কৰি দেখুৱাইছে যে এটা ৰিহেব চেণ্টাৰ পৰ্যাপ্ত নোহোৱাৰ ফলত আন এটা ৰিহেব চেণ্টাৰ বাঢ়িছে। তাৰ কাৰণে আমি চিন্তা কৰিবলৈ বাধ্য হৈছোঁ যে প্ৰতিখন গাঁৱত আমি ৰিহেব চেণ্টাৰ খুলিব লাগিব নেকি, প্ৰত্যেকটো পৰিয়ালত আমি ৰিহেব চেণ্টাৰ খুলিব লাগিব নেকি। তেনে এটা আমাৰ মাজত পৰিস্থিতি সৃষ্টি হৈছে, আমাৰ মাজত তেনে এটা পৰিৱেশ সৃষ্টি হৈছে, যাৰ কাৰণে আইন বিশৃংখল পৰিৱেশ সৃষ্টি হৈছে। ড্ৰাগছ সেৱনৰ ফলত আপোনালোকে দেখিছে জনায়ত চুৰি কাণ্ড বৃদ্ধি হৈছে, নিজৰ গোহালি গৰু বান্ধি থব নোৱাৰা অৱস্থালৈ পৰিণত হৈছে, নিজৰ ঘৰখনৰ সন্মুখত নিজৰ গাড়ীখন, নিজৰ বাইকখন, নিজৰ সা সামগ্ৰী ৰাখি থব নোৱাৰা অৱস্থালৈ পৰিণত হৈছে। ই আমাৰ কাৰণে অত্যন্ত দুখৰ বিষয়। গতিকে যাক লৈ আমি জাতিটো নিৰ্মাণ কৰাৰ কাৰণে সপোন দেখোঁ, যাক লৈ আমি সমাজখনক নিৰ্মাণ কৰাৰ কাৰণে সপোন দেখোঁ, এই কিন্তু ভৱিষ্যত প্ৰজন্মই আজি ড্ৰাগছৰ কবলত ক্ৰমান্বয়ে পৰিছে। তাৰ কাৰণে আমি সিদ্ধান্তত উপনীত হৈছোঁ। আজি সেই সভাত গঠন কৰা কোঅৰ্ডিনেশ্যন কমিটিয়ে অনাগত সময়ত প্ৰতিখন গাঁৱত আমি ঐক্যবদ্ধ আমি যুঁজ দিম। কেৱল পুলিচ প্ৰশাসনকো আমি অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে কেৱল জেলত ভৰাই পিনি আকৌ দুদিনৰ পাছত আপোনালোকে বেল দিব, এই কথা কিন্তু কেতিয়াও হ'ব নোৱাৰিব। তাৰ একশ্যন হ'ব লাগিব, বিহিত ব্যৱস্থা হ'বই লাগিব। আৰু ইয়াতে এটা আমি অখিয়াই দিব বিচাৰিছোঁ, ড্ৰাগছ বেপাৰীসকলক আমি অখিয়াই দিব বিচাৰিছোঁ, আপোনালোকে প্ৰশ্নৰ আমাৰ উত্তৰ দিব লাগিব। আপোনালোকে ড্ৰাগছ বিক্ৰী কৰি আপোনালোকে জীৱন নিৰ্বাহ কৰিম বুলি ভবা এই কথাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আপোনালোকে এই ড্ৰাগছক লৈ আপোনালোকে জীৱন জীৱিকা হিচাপে লৈ যাম বুলি চিন্তা কৰাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আপোনালোকে উত্তৰ দিব লাগিব আমাক, ড্ৰাগছ আপোনালোকে কিমানজনৰ ভৱিষ্যত প্ৰজন্মৰ জীৱন ধ্বংস কৰি পেলাইছে, এই কথাৰ আপোনালোকে উত্তৰ দিব লাগিব। এইকাৰণে আপোনালোকে ডাঙৰ প্ৰত্যাহ্বান আপোনালোকে সন্মুখীন হ'বলৈ সাজু হওক। কোনো এজন ড্ৰাগছ বেপাৰীয়ে আমাৰ ইয়াত দপদপনি কৰিব নোৱাৰিব। আপোনালোকে চাৰেণ্ডাৰ কৰক, আপোনালোকক সঠিক সময় আপোনালোকক নিৰ্ধাৰণ কৰি দিছোঁ। 15 দিনৰ ভিতৰত আপোনালোকে চাৰেণ্ডাৰ কৰক, পুলিচ প্ৰশাসনৰ ওচৰত আপোনালোকে চাৰেণ্ডাৰ কৰক। অনাগত সময়ত নহ'লে ইয়াৰ বিহিষ্ট ব্যৱস্থা আমি গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম।